দেউতা দেউতা মোৰ মস্ত ভোক লাগছি ক'ৰ পৰা এটা কিবা আনি দিয়া না বাপু তোমাৰ তে ভোক লাগছি তো ঘৰতো কিজানি একো নাই মই বজাৰ তাৰ পৰা যাই কিনে কিবা সি পইচা দিলি কিবা তোমাৰ কাৰণে লৈ আহিম তুমি এটা থাকাতে ওই তোর নেতে কি আমস্যা হালকে কর ওই তুই কি করিস আরতে হালকে কর ওই পালা গুনি ইনকে পারিস হালকে না থাই আরতে এক জায়গা কেতা বাজার কিন্তু মক কাম ভাল দেখা নাই দেই এটা তো কইতে দিছু হালকে কাম কর হালকে এরে হালকে কর ওই তার দেই ইলগা দিছ এত তো কোনের বাড়ি দিতে দন্দ দাদা মই চলবা ভুতা লেছি তই কিবা এটা পইচা দিনামান হলো মই ঘৰত চলবা ভুতান কি করলি তুই তোক চলবার কারণে পয়সা নহয়ছি তোক মই এনে পয়সা দিয়া পারিম নেকি তুই মোর এতে কাম কৰি দি অলপ অলপ তেতে মই তোর খরচ তুইলে দিয়া পারিম তোক মই এনে পয়সা দিবা নৰু মোৰো পয়সা নাই তুই মোর এতে যা তে কাম কৰি দি গেল তেতে তোক মই পয়সা দিম যা দে হ'ব দে দাদা মই তো এলত কাম কৰি দিম একা লাগে তই মোক গধ লাগলি পইচাটো দিবি বাবু বোলে কিবা খাই দে যা কাম কৰগে যা মক্কেলটো ভাল লাগছি এক লম্বুৱে নেকি দাইদাকে ইমান ধনী বেচেৰা কাম কৰবা দিছে এক মই লম্বিমে ৰ মক্কেলটো ওই চলিয়া কামে রে যা ঘৰত জাগে যা 7টা বাজিল যা কামে আর যা যা করে করে যা দাদা দে হ'ব দে আর মই ঘৰত যাম তই মোক পইচাটো দি আছে পইচাটো ভাইটি তোর কিন্তু কাম ভাল দেখা নাই তুই আর বিবারে মানে আইবি পয়সাটো তোক মই আর বিবারে দিম যা যা তুই এটা ঘৰত যা দাদা তাই মোক না কৰে আৰু বাকী বেলেগ মই কি কম বাবুৱেও কিবা খাম বুলি ভাবি আছিল মই কাম কৰিলো পইচা নাপালো কি হ'ব এতিয়া বাবুলে কি নিম মই ঘৰত নমস্কাৰ দাদা মোৰ নাম জলবাৰত আপোনাৰ দুখ মই বুজি পাইছো আপোনাৰ দাদা ইমান ধনী হয়তো আপোনাক ইমান কাম কৰবা যায় আপোনাৰ মই ভাবিছিলো আপোনাৰ দাদাই বহুত টকা দিব কিন্তু আপোনালৈ ইমান দুখ কৰে আপুনি টেনচন নলব মই জলবাৰত আপোনাৰ লগত আছো বলা এতিয়া আপোনাৰ লগত মই যাওঁ জলবাৰত তুমি মোক সহায় কৰিব পাৰিব না নিশ্চয় দাদা আপোনাৰ লগত মই সদায় লাগি থাকিম বলক তেনেহ'লে দাদা জলবাৰত তইতো দেখছাই মোৰ কি অৱস্থা হ'ল তোৰ লগত টকা পইচা 1 টকাও নাই তই বোলে মোক সহায় কৰিম বুলি কৈছিলি কৰ এতিয়া নহয় দে আমি অলপ মালটো খাওঁ ৰেছত অলপ এনাৰ্জি পাম তাৰপিছত অলপ ভাববা পাৰিম তেলে বলক দাদা খেলা মোৰ যেখনি পইচা আছিল সব নহয় গেল মদৰ নামত সব মই উৰাই দিলো এতিয়া মোৰ গৰু হাল বেচা গাল মোৰ এতিয়া মোৰ মাটিও বন্ধ কৰি আছে চলটো পাব ভালকে খুৱাব পৰা নাই পিন্ধাব পৰা নাই তই আহিলি মই ভাল হ'ব বুলি ভাবিছিলো কিন্তু তই আহিলি মোৰ বেয়াহে কৰিলি তই এটা শনি লগাই দিছা মোক শনি হাই তই ইনকে কিয় কওঁ মই আছো তো মই এখন এটা টেনচন লৈছা এক জেগাত খনা ঘনা আছে কালি পুৱা তই এখন গাড়ী বা কিবা এটা চাইকেল ভাড়া কৰ আমি দে যাম বল তাতে তই খনা পাবি বহুত খনা পাবি মই এখন এটা টেনচন লৈছা মোক ইমান বেয়াকে নকবি কালি পুৱা গাড়ী বা কিবা এখন চাইকেল ভাড়া কৰবি তই ধেমালিটো কৰা নাই কালি পুৱা মই সঁচাকে যাম চাইকেল ভাড়া কৰি খনা
সঁচাকে মই কি মিছা কথা কম নেকি জলদি জলদি ভাই তাতে যেখানে হলা আছিল মই গোটাই লৈ আহিলো আৰু এটা কথা ৰ তাতে এটা বস্তু এটা আৰু জিলকি আছে সেইটো বস্তু মোৰ আনবা যাব ভয় লাগছি তাতে তই যাই না লৈ নাই কে আমাৰ ই বেটা শনি ই মোৰ লগত যদি থাকে মোৰ গোটাই নহয় যাব সম্পত্তি এখানে সোণা খান্দি কিবাকে পাইছো এখানে মোৰ শেষ কৰি লৈ যাব মই একে বন্দী উঠি যাব লাগিব নহলে মোৰ কেতিয়াও সুখ হবাৰ নহয় এদিনাখন মই দাদাৰ ওচৰলৈ গলো আৰু দাদাই ভাবিলে মই টকা আনিব আহিছো বুলি কিন্তু মই টকা আনিব যোৱা নাছিলো দাদাই মোক দাদাৰ হাতত টকা আছিলে কিন্তু মই টকাখিনি নলওঁ বুলি ক'লো আৰু দাদাই মোৰ উত্তৰ শুনি দাদাই আচৰিত হ'ল আৰু মোক সুধিলে তই টকা নিব অহা নাই নেকি তাৰপিছত মই ক'লো মোক টকাৰ প্ৰয়োজন নাই মোক টকা নালাগে তই দাদাই মোক প্ৰশ্ন কৰিলে তোক টকাৰ প্ৰয়োজন নাই কিয় মই জলভৰ্তৰ লগত হোৱা সকলোবোৰ কাহিনী ক'লো সেই মোৰ লগত হৈ যোৱা কাহিনীটোৰ কথা শুনি দাদাই তৎক্ষণাত সেই জাগাত উপস্থিত হ'ল আৰু সি টকাৰ লোভত গৈ সেই জলভৰ্তক বন্দী কৰা ঠাইত উপস্থিত হ'ল আৰু সি তৎক্ষণাত সেই জলভৰ্তক বন্দী কৰা ঠাই সকলোবোৰ মুকলি কৰি দিলে আৰু জলভৰত আহি তাৰ গাত লম দিলে আৰু তাৰ সকলোবোৰ সম্পত্তি সা সম্পত্তি সকলোবোৰ নহয় গ'ল আৰু সি অৱস্থা একদম তাৰ বেয়া হৈ গ'ল